Hey guys, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ সকলো ভালে কুশলে আছে। মোৰো একদম ভালে। আজি মানে আপোনালোকৰ ওচৰত মই এটা বস্তু আনবক্সিং কৰিবলৈ আহিছোঁ। আপোনালোকে হয়তো থাম্বনেইলত দেখিছে কি বস্তুটো এতিয়ালৈকে আহি গৈছে। কিছুমান ব্যস্ততাৰ বাবে মই ভিডিঅ'টো বনাব পৰা নাছিলোঁ। যোনসকলে মোৰ ভিডিঅ' চাই সেইসকলেতো গম পাব মই ক'ত আছোঁ। মই তেজপুৰত আছোঁ বৰ্তমান। এতিয়া কৰ্চ এটা কৰি আছোঁ। আজি মানে বন্ধ। আজি অসম দিৱস ছেটাৰডে আজি বন্ধ। সেইটো কাৰণে ক্লাছ হোৱা নাই। ভাবিলোঁ আজিয়ে ভিডিঅ'টো বনাই দিওঁ। বহুত আগতে মই মিন্ত্ৰাত এটা বস্তু অৰ্ডাৰ দিছিলোঁ। বস্তুটো হৈছে ৱাটছ নহয় স্মাৰ্ট ৱাটছ। তো কেনেকুৱা কি ফিচাৰ্ছ কেনেকুৱা গোটেইখিনি বস্তুটো আনবক্সিং কৰিম আৰু ৰিভিউ কৰিম। তো গোটেই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। চালে বঢ়িয়াকৈ গম পাব আপোনালোকে ল'ব লাগে নে নালাগে। তো বঢ়িয়াকৈ আনবক্সিং কৰোঁ, আপোনালোকক দেখাওঁ। এতিয়া ইয়াতে আছে মালটো। বস্তুটো মিন্ত্ৰাত অৰ্ডাৰ দিছিলোঁ। এতিয়া বঢ়িয়াকৈ আনবক্সিং কৰোঁ। बजाओ ताली। তো এইটো হৈছে নইছৰ স্মাৰ্ট ৱাটছ। তো এইটো বহুত দিনৰ পৰা ভাবি আছিলোঁ অৰ্ডাৰ দিম ফাইনেলি দিলোঁ, অৰ্ডাৰ আহি গ'ল। নইছ কালাৰ ফিট আইকনটো মডেলটোৰ নাম। এইটো ওপৰৰ বস্তুটো ওলাই দিলোঁ আৰু এইটোৰ ভিতৰত হৈ গ'ল স্মাৰ্ট ৱাটছ। স্মাৰ্ট ৱাটছ এইটো চাইডত থৈ দিলোঁ। এইটো পুষ্টি পত্ৰ কিবাকিনি আছে। তো নইছৰ ষ্টিকাৰ কেইটামান আহিব লগতে, আৰু লগতে আহে এডাল চাৰ্জাৰ। তো এইটো মেগনেটিক চাৰ্জাৰ, আপোনালোকে সোমাই দিব নালাগে, এইটো এনেকৈ লগাই দিলে হ'ল। চাব হা, এইটো লাগি গ'ল। এইটো এনেকৈ কৰি দিব, চাৰ্জাৰ হৈ গ'ল। এইটো আপুনি আপোনাৰ মোবাইলৰ এডাপ্টাৰ আছে, আপুনি তাতে লগাই পেলাই বঢ়িয়াকৈ চাৰ্জ দিব পাৰে। বেটেৰী লাইফ আপোনালোকে এবাৰ চাৰ্জ দিয়াৰ পিছত 7 দিন আপোনালোকে চাৰ্জ নিদিলেও বঢ়িয়াকৈ একদম নন ষ্টপ চলাব পাৰে 7 দিন। আৰু এটা কথা ক'ব পাহৰি আছিলোঁ, ঘড়ীটো ৱাটাৰ ৰেজিষ্টেণ্ট হয়, পানী লাগিলে একো নহয়। চ' এইটো হৈছে আপোনালোকে ৱাটছটো চাব পাৰে। এইটো অন কৰাৰ পিছত এনেকুৱাই হ'ব। আপুনি এইটো ইয়াৰ পৰা চেঞ্জ কৰিব পাৰে, বিভিন্ন ধৰণৰ ৱালপেপাৰ আপুনি ইয়াৰ পৰা চাই আপুনি লগাব পাৰে। তাৰপিছত এইটো হৈ গ'ল নইছ হেল্থ। ইয়াতে গৈ পেলাই আপুনি ইয়াত দেখিছে এক্টিভিটি, হাৰ্ট ৰেট, শ্লিপ, ব্লাড অক্সিজেন, এইখিনি চাব পাৰে আপুনি ইয়াৰ পৰা। আৰু স্পৰ্টছ মড আছে, এইটো স্পৰ্টছ মড দেখিছে। স্পৰ্টছ মডত গৈ ৱাকিং, ৰানিং, চাইকেলিং, স্কিপিং একদম বহুত আছে, বহুতকেইটা য়োগা বহুতকেইটা আছে। এইখিনি আপুনি ইয়াৰ পৰা কৰিব পাৰে। তাৰপিছত আছে নইছ বাছত গ'লে আপোনালোকে ৰিচেণ্ট কল, ডায়েল পেড, কণ্টেক্ট এইবিলাক চাব পাৰে। তাৰপিছত ৱেডাৰ আছে। ৱেডাৰটো মই কানেক্ট কৰা নাই বৰ্তমান, সেইকাৰণে অহা নাই। আপোনালোকে কানেক্ট কৰাৰ পিছত আহিব। পিছত কেমেৰা কণ্ট্ৰল ইয়াৰ পৰা কৰিব পাৰি। তাৰপিছত মিউজিক কণ্ট্ৰল কৰিব পাৰি, মিউজিক কণ্ট্ৰল। তাৰপিছত ক্লক আছে, তাৰপিছত এইকেইটা আছে, গেমছ আছে, AI ভইচ আছে। আপোনালোকে কৈ পেলাই কলিং কৰিব পাৰে, কিবা কৰিব পাৰে, ছেটিংছ আছে, এইকেইটা আছে। আৰু গেমছ মই খেলি দেখাইছোঁ আপোনালোকক। 2টা গেমছ আছে, দেখিছে আপোনালোকে। গেম খেলি দেখাই আছোঁ মই। টাইম পাছৰ কাৰণে আপোনালোকে গেমো খেলিব পাৰে। স্মাৰ্ট ৱাটছ মানে কি আৰু স্মাৰ্ট, গোটেইখিনি স্মাৰ্টৰ দ্বাৰা কাম হ'ব ইয়াতে। এইটো মৰি থাকিলোঁ দেই। তো এতিয়া বৰকৈ দেখাই দিলোঁ আপোনালোকক। এতিয়া অলপ মোবাইল স্ক্ৰীণত যাওঁ। মোবাইলৰ স্ক্ৰীণত গৈ এপটোৰ ভিতৰত গৈ আপোনালোকে কি কৰিব পাৰে সেইটো অলপ দেখাই দিওঁ। এতিয়া আহি গ'লোঁ মোবাইল স্ক্ৰীণত, আৰু মোবাইল স্ক্ৰীণত আহি আপোনালোকক অলপ দেখাব চেষ্টা কৰোঁ। এইটো হৈছে নইছ ফিট এপ। এইটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰাৰ পিছত এনেকৈ আহিব। এইটো খোলাৰ পিছত এনেকৈ ইণ্টাৰফেচ আহিব। তাৰপিছত গোটেইখিনি ইয়াৰ পৰা আপুনি ঘড়ীটো ইয়াৰ পৰা গোটেইখিনি আপোনালোকে কণ্ট্ৰল কৰিব পাৰে। মাই ডিভাইচত গ'লোঁ, 90% চাৰ্জ আছে আপোনালোকে দেখিছে। ৱাটছ ফেচত গৈ আপোনালোকে নিজৰ ফটো লগাব পাৰি, বিভিন্ন ধৰণৰ বেলেগ ৱালপেপাৰ আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে। এয়া দেখিছে আপোনালোকে আহিছে কেইটা। নেক্সট কলিং, তাৰপিছত হেল্থ মনিটৰ ইয়াৰ পৰা কণ্ট্ৰল কৰিব পাৰি। তাৰপিছত মাই এলাৰ্ম ইয়াতে আহি যাব, এইকেইটা এলাৰ্ম দিব পাৰি। তাৰপিছত গুগল ফিট, ৱেডাৰ ছেটিং, ৱেডাৰ আহি গ'ল। মই বৰ্তমান তেজপুৰ ইণ্ডিয়াত আছোঁ, এইটো দেখাই দিছে। তো আৰু কি আছে, কেমেৰা শ্বুটাৰ, আপোনালোকে কেমেৰাটো ইয়াৰ পৰা কণ্ট্ৰল কৰিব পাৰি। তাৰপিছত ফাইণ্ড মাই ডিভাইচ, এইটো ক্লিক কৰি আপোনালোকে ঘড়ীটো ক'ত আছে চাৰ্চ মাৰি আপোনালোকে ঘড়ীটো চাব পাৰি। আৰু ঘড়ীৰ পৰা আপোনাৰ মোবাইলটো ক'ত আছে চাব পাৰি। এইটো আছিলে সৰুকৈ এটা আনবক্সিং ভিডিঅ'। আপোনালোকে যদি ল'ব বিচাৰে সেই লিংক এটা ডিছক্ৰিপশ্যনত দি থৈ দিম, আপোনালোকে গৈ ল'ব পাৰে। দামৰো আছে এপল ৱাটছ, সেইটোতো আৰু ক'বই নালাগে। 28,000 30,000 আপ হৈ যায়। এইটো একদম কম দামত
কম দামৰ এটা ভাল ৱাটছ যদি ল'ব বিচাৰে এইটো নইজ কালাৰ ফিট আইকনটো এইটো ৱাটছ আপোনালোকে কম দামত ভাল যদি লাগে সেইটো ল'ব পাৰে আপোনালোকে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ কোনোবাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লগ পাম এতিয়া নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই